হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ কাৰণে এটি ৰেমেডি লৈ আহিছোঁ। এটা সৰু উপায়েৰে আপোনালোকৰ আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে। কি কৰিব, আপোনালোকে এডাল বটগছত জটা থাকে যে, তাতে গৈ 3টা গাঁঠি মাৰিব। গাঁঠি মাৰোঁতে আপোনালোকৰ মনোকামনাটো ভাবিব যে আপোনালোকৰ ভাবিছে টকা পইচাৰ বৃদ্ধি, ভাবিছে যে মোৰ টকা পইচাৰ আহিছে, বহুত টকা পইচাৰ আহিছে। এনেকৈ ভাবিলে, আপোনাৰ মনোকামনাটো ভাবি উঠি আপুনি গাঁঠি মাৰি থৈ আহিলে। নেক্সট যেতিয়া আপোনাৰ মনোকামনাটো পূৰ্ণ হ'ল, আকৌ যাই সেই গাঁঠিটো আপুনি খুলি থৈ আহিব। চাব, আপোনাৰ আকস্মিকভাৱেই ধন প্ৰাপ্তি হ'ব, যিটো আপোনালোকে নভবা নিচিন্তাকৈ হৈ উঠিব। এনেকুৱা সৰু সৰু ৰেমেডিবিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।